কম্বল নে তই ভগাবলৈ নিছ এইবিলাক হে না 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 দিলাম কেন এগুলা আমারই কম্বল দুবার দিছিলেন না না তই ভগাবলৈ আনিছ এইবিলাক না তই ভগাব আনিছ ও গম পাইছো বল বল থানাত বল কেন আমি তো পুলিশ তদন্ত দিম বল আমি কি ঘরে বস্তু কিনতে পারম না নাকি হয়নে একো তই ঘৰলৈ কিনা নাই এইবিলাক বস্তু তই ৰাতি বিলাই থকা আমি নিশ্চয়কৈ দেখিছো শুন আমি কম্বল বিলাইছি কি কথা কস মিছা কথা কস কেন নহব নহব বল ডাংকাৰী বাই ঘৰত বল বল ডাংকাটি বাই কৰিব তোৰ বিচাৰ আৰু এইবিলাক দি পেলাই তই ইলেকশ্যনৰ নিয়ম ভংগ কৰিবলৈ আহিছ হা এ কি বিচার বিচার দিছ না আমার যাব ওরে বাবা কলৈ যাও এ না না মেলা তোর হাইতে আইছি যে একটু রেস করতাছি মই গম পাইছো তই ৰেষ্ট লৈছ বহ উঠ বহি ল ভাগৰ লাগিছে ন বৰ ভাগৰ লাগিছে এ ঠেঙ্গে ব্যথা যে মেলা তোর হাইতে আইছি না একটু আরাম করলাম এই ইলেকশনের টাইমে তো চলে মিলামিলি করন লাগবো আর কি নাকি মিলামিলি করন লাগবো আর কি এটা না হস আখাবার কি হেৰ 50 টকা দিছ তই আমাক কি পুলিচ বুলি ভাবিছ নেকি চাহ খাবলৈ 50 টকা দিছ তই হা এ না না 500 টকা দি 500 টকা অ 500 টকা লাগিব এ কম্বল এনে তো লাগবো না আমার দি দে এইটো নিজৰে মানুহ যা 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 একেই মানুহ আমি অন্য ইলেকশ্যনটা লাগি থকা মানুহ আহি হে মেৰা বেবি 50 টকা হে দিলে কথা এটা সুধুম দে ভাগিন মামিদেউ কি কথা মামিদেউ মই মানে লাজতে সোধা নাছিলো আৰু জানক জানক লাগি আছে কথাটো দেচোন দে কোৱা ক'বলগীয়া কথা ক'ব লাগে আকৌ কি জানানা কি আমাৰে কি হ'ব ন মানে এমএলএ হ'ব না মিনিষ্টাৰ হ'ব না মন্ত্ৰী হ'ব কি হ'ব বুজাই দেচোন দে ৱা মামিদেউ কথাবোৰ কয় আৰু দেই ইমান দিনে দিয়াও ইলেকশ্যন খেলিয়ে আছে এতিয়া মন্ত্ৰী হ'ব আহি আমাৰ মমাইদেউ এতিয়ালৈ গমেই নাপায় কি হয় ধেত তেৰিকা ক্লাছ 5 লৈকে পঢ়িছিলো আৰু তাৰ পিছত পঢ়াই নাই কেনেকা জানিম কথাটো নকবি হয় নেকি তেনেহ'লে তথাপিও অভিজ্ঞতা আছে মামিদেউ আছে। মামিদেউ হে মমাইদেউ বা কি হ'ব জানে কি ন জলদি চলো মিটিং শেষ হয়ে যাব একটাও কথা কবি না তোর আগে কইছি না এটা হাজন কাসন করবি না কেন কেন করুম না সাজন কাসুন অন্য মানুষে দেখবো বলি কি আমি সাজন কাসুন করুম না আমি কি পুরানা শাড়ি পিন্দি আইমু এই মুখে মুখে তো কবি না থাপড়ে দাঁত ভাঙি দিবে একবারে চুপ করে থাক ফুলমতি তুই আমার আদরের বউ জানি আমি তোমার আদরের বউ আমি তোমার কলিজার বউ আমি তোমার লিভারের বউ কেবল আমি না সবাই জানে এই যে রাগ করস কেন আসলে আমি কি এর লিগে কইছি তুই যদি এত স্টাইল করস এত গহনা পিন্দস অহন ঘরও বানাইতেছি তাহলে খাপলাং ভাই সন্দেহ করবো না যে ইলেকশনের টেহা মাইরা ওইটি এগুলা করতাছে সেই জন্য খাপলাং ভাই যদি জানে আঙ্গ তো থানায় দিব কেন দিব খাপলাং ভাই ভালো মানুষ আছে আমাক দিব না তুমি টেনশন নিতে লাগবো না হেই যদি জানে পয়সা মারছি তাহলে তো খেলিমেলি হয়ে যাবো গা একটু কম কম করে স্টাইল করবি কেন কম করে স্টাইল করুম তুমি খাপলাং ভাইয়ের পরে পয়সা মারি আমাক আরো একটা শাড়ি আনিয়ে দিবা পাগলি ওহন যে তোর সারে দিছি ওই ডাঙ্গাটি ভাই তোর পয়সা দে টাকা দিবাই ও তাইলে আর একদিন যাবা আর অল্প পয়সা নিবা আর শাড়ি একটা আনিবা তাই নাকি ওহন চলো একটা কথা মিটিং এ যাবি হাসা কিন্তু কিন্তু কেন কথা কবা না হ্যাঁ চুপচাপ বয়ে থাকবা কেন চুপচাপ বই থাকুম আমি নাই কইলে কাই কব তুমি বেশি কথা কই না তাহলে ব্যক্তি তোমার মিশায় থাকো আমার ভালো লাগবে না তো সেই জন্য তুমি কম কম করে কথা কবা হ্যাঁ চুপচাপ বয়ে থাকবা এক জায়গায় ওবো ওহন চলো জলদি জলদি চলো মিটিং শেষ হয়ে যাব ভালো হয়েছে জিএমসি নাই আই চল কই টেনচন কি হ'ব এতিয়া কি হ'ব মমাইদেউ হ'ব লগাটো হ'ব আৰু হিতৰি ইছলাম আৰু ফুলমতি নাহিল দেখোন আহিব আহিব আহিয়ে আছে কিজানি বেছি দেৰি নকয় মই কৈ দিছো নহয় কৈছা কাৰেক্ট টাইম দিছো আৰু মানুহৰ ঘৰে ঘৰে যাব লাগিব নহয় তাৰপিছত মিটিং দিব লাগিব আৰু সেইপিনে গেন্দেৰাক লগাই থৈছো আৰু বুজিছে নাই আৰু এইফালেতো ই ইছলাম আমাৰ লগত আহিবই আৰু
আহিব আৰু চাও পিনে কাম হৈ আছে এইপিনে ৰিংকি পিংকি এই ৰংমন ধনকন সকলোকে লগাই থৈছো আৰু তই আছা যেতিয়া মই চিন্তাই নকৰো না তাকেইতো আহিব আহিব আহিব। আহিলে দেখোন আৰু আহিছে। আহা জলদিয়া এই দুটা জলদিয়া আহি আছে। হে আহি গেছি আছো আৰু আহিলি আৰু খবৰ খাতি ভালনে বাৰু কিনো চাৱনীয়ে চালামু কৈ এনে থাক। দেহা খিখিয়া গ'ল আমাকো কি দেৰি হৈছে নেকি আইতে এই বুব গানটো গাব ধৰিছিলো মাত্ৰ টান মাৰি নিলিয়ে আৰু আৰম্ভ কৰিছি মাত্ৰ তই দেখোন মাজতে বাধা দিলি তই তাকেইতো ই বৰ সন্দেহ কৰে ই বৰ সন্দেহবাদী মানুহ এ মিটিং কোনে হ'ব এই বুবক মিটিং হ'ব নহয় কোনে এই আমাৰ যে বামুণ পা গোসাঁই ঘৰটো এই যে গোসাঁই ঘৰটো আছে এই তাৰ ওচৰতে গছডাল যে আছে এই পুখুৰীটো আছে সেই তাৰ পাৰতে হ'ব আৰু আমি জানি ওখানে হবো মিটিং জানে সেই নহয় ফুলমতি এইপিনে আহাচোন বাৰু এই মানুহবোৰ ঘৰে ঘৰে কৈছানে বাৰু আমি সবারে কইছি কৈছা কৈছে সবারে কৈছে আমি কৈছে। কয়ে দিছি হয় নি এই ইয়াৰ লগত নোৱাৰি আৰু নোৱাৰি। আচ্ছা যিয়ে নহওক বাৰু এতিয়া এটা কাম কৰিম হয়তো যদি আমাৰ মিটিঙৰ মানুহবোৰ হোৱা নাই তেনেহ'লে আমি মানুহৰ ঘৰে ঘৰে যাম তাৰপিছত মিটিঙত আহিম মুঠতে কিবা এটা হেষ্ট নেষ্ট হ'ব আৰু আচ্ছা টেনশন ভাই মিটিং হ'ব কি মিটিঙে এই ডাইলগ দিব লাগিব আমাৰ খাপলাংকাক ভোট দিব লাগিব আমাৰ খাপলাং মামাক জিকাব লাগিব এই জিকিলে আমাৰ বামুণ পা উন্নতি হ'ব এই ৰাস্তাবোৰ বহু বছৰে হ'ল এতিয়ালৈ বৰ্তমান কেঁচা হৈয়ে আছে পকা হৈ যাব পকী হৈ যাব এইবোৰ ক'ব লাগিব হ'ব লাগব ওইটা তো আমি জানি তারপরে খানা পিনা কি হবে আমি হেডা হইস করছি খানা পুৰা ৰেডি তাকে আৰু বামুণ পাৰা ৰাইজ আমাৰ নিজৰ ৰাইজ নহয় তেওঁলোকে খানা পিনা তৈয়াৰ কৰি থৈছে আৰু পুৰা থৈ দিছি না বুজিছা আমি হেডা হইস করছি যে খানা পিনা কি আৰু হবে তই বুজিছ ভাষণ দিব লাগিব আমি তো না ভাষণ একটু কাঁচা হয় নি আমি চিন্তা আমি মই পাকা। চিন্তা নকৰো আমি পাকা আছি তুমি পাকা আছা না তুমি ভাষণ দিলেই হ'ব আচ্ছা দেখা শুনাও ভাল যে ভাল লাগিব ভাল লাগিব। কি আপনি অল্প অল্প শিখাই দিব চিকেন লাগবো না আমার জানি চিকেন আমি কইছিলা। দি কয়ে দিব হ'ব 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 যি হ'ব হ'ব জাগাত হ'ব ব'ল এতিয়া হ্যাঁ চলো চলো মিছা মিছি আৰু ব'ল আহা ফুলমতি আহা আমি চিকেন নিয়ে যাই আচ্ছা ভাই চাহাব ইছলাম লগতে আমাৰ খাপলাং মামা বৰ্তমান নমস্কাৰ এতিয়া পোনপ্ৰথমে মই এজন মানুহক ধন্যবাদ দিব বিচাৰিছোঁ আৰু মানে আমাৰ খাপলাং দলটো অত্যন্ত সহায় কৰিছে আমাৰ কাবুলী চাহাবে চিন্তা কৰিব নালাগে মাৰো সহায় কৰিম হাতৰ চাপৰে হৈ যাক আৰু এতিয়া সদ্যহতে আমাৰ গোটেই গাঁৱৰ মানুহ এজন এজনকৈ সকলো সদস্য গোট খাইছোঁ হয় নহয় কোনোবা অহলে আৰু নৰখো এতিয়া সদ্যহতে আমি আৰু আচল মিটিংখন আৰম্ভ কৰি দিয়া ভাল নেকি বাৰু কৰিব লাগে আৰু এটা কথা মইতো কমাই পাইছোঁ মোৰ কাৰণে আপোনালোকে লাগি আছে হয়। এতিয়া ভোটটো ভালকে পালে ভাল লাগব আৰু যে অনুপাতে আমরা কষ্ট করতেছি সেই অনুপাতে ভোট পাইলেই হইল আৰু আমি আমাৰ গাঁও চব মানুহকে মেনেজ কৰি থৈ দিছো হয় নেকি মোৰ মতে অ। আপুনি অ। মানে ছাৰে অ। একদম 80% ভোট পোৱাটো একদম 100% সঁচা বৰ ভাল কথা 80% ভোট পোৱাটো অ। কিন্তু এটা কথা আমি 100% পাব লাগিব হয় নহয় বাৰু হয় হয় আমি 100% পোৱা কৰিব লাগিব লাগব খাপলাং হয়তো জিতবই হ্যাঁ। কিন্তু জিতার উপরেও দান কাটিবে না বিপুল ভোটে হারণ লাগবো কিন্তু তেতিয়াহে ভাল লাগব আৰু নেকি আমাৰ গাঁৱৰ মানুহবোৰে আপোনাৰ কথাই কৈ আছে নে কি কথনকন চবে কৈ আছে পিছে আৰু এটা কথা নহয় আমাৰ চুমাৰ পৰা পিনে ৰিজাল্ট কেনেকুৱা আমাৰ চৌমাপাৰা ফালে পৰিস্থিতি খুব ভাল আছে খাপলাংকাই নিশ্চয় জিকিবই গতিকে কোনো টেনচন নাই মেনশ্যন কৰিলেই চেংচন হৈ যাব তেনেহ'লে আৰু কথাই নাই আৰু পিছে এটা কথা নহয় কি? আমাৰ বুঢ়ীগাঁও ফালে বা ভোটটো কি হয় আৰু আমাৰ ভকত পাৰা খবৰ কি আমাৰ ভকতপাৰাৰ 500-600 ভোট আছে সকলো খাপলাংকাই পাব পাই যাবনে পাই যাব তেনেহ'লে চিন্তাই নাই আৰু চিন্তা নাই আচ্ছা আৰু আমাৰ বৌ গাঁও খবৰ কি তহঁতৰ বৌ গাঁও ছাৰ চিন্তাই নকৰিবা আমাৰ বড়োগাঁওখিনি গোটেইখিনি কভাৰ কৰি থৈছোঁ কভাৰ কৰিলেই নহ'ব গোটেইখিনি আনিব লাগিব হয় ছাৰ একদম মানে জিকিবই আৰু মানে পুৰা কভাৰ কৰি ৰাখি থৈ দিয়া হৈছে আচ্ছা টুকরা পাড়ার ফলে কত ভোট হবো আমাৰ টুকুৰাপাৰা গাঁৱত যিমান ভোট আছে চব আপুনি পাব আচ্ছা আমাৰ ভকতপাৰা ভোট আপুনি গোটেইখিনি পাব ভিতৰি হয় নেকি ইমান গিলা যদি ভোটে পাওঁ তেনেহ'লে মন্ত্ৰী হোৱাটো খাটেঙা আৰু মোৰ সেই আপুনি চিন্তাই কৰিব নালাগে ছাৰ কিবাৰ আপুনি জিকাটো পুৰা হয় না এতিয়া গম পালেনে আমি যি বুজিছোঁ আমাৰ মানে ভোটটো ঠিকেই আহিব তেনেহ'লে আজি যি বুজিলোঁ আমি বিপুল ভোটত জয়যুক্ত হ'ব পাৰিম হ'ব পাৰিমে আমি এটা কাম কৰিম আমি ইলেকশ্যনৰ পিছত আমি ঘৰত আহি কিনে আমি আটাইকেইজন বহি কিনে ঘৰত এখন ভালকৈ মিটিং পাতিম হিচাপ কৰিম মানে আমাৰ ভোট কিমান পুল হ'ল এইবোৰ কথা আলোচনা কৰিম তেতিয়াহে আমি ধৰিব পাৰিম কিমান ভোটত জিকিম
আমিতো জিকিমেই আৰু আমিতো জিকিম আৰু বিপুল ভোটত জিকিব লাগিব তই ঠিকেই কৈছা তেতিয়াই গম পাম আমি কিমান ভোট পাম আৰু খাপলাং ভাই ঠিকই কৈছে হে এতিয়া কথা হৈছে আপোনালোকে যিদৰে লাগি আছে যিদৰে জোৰদাৰকৈ লাগিছে ইয়াতকৈ আৰু জোৰদাৰকৈ লাগিব লাগবা হয় নহয় ইলেকশ্যনৰ ভিতৰৰ কথা ক'ব নোৱাৰি বহুত পাক থাকে মই এতিয়া কথা কৈছো আৰু পিছ মুহূৰ্তত সলনি হ'বও পাৰো সেইকাৰণে ভালকৈ জোৰদাৰকৈ লাগিলে কোনেও আমাক হৰুৱাব নোৱাৰে হয়নে আচ্ছা ৰংমনৰ এইপিনে কেনেকুৱা বাৰু একদম লাগি আছো ছাৰ হয় নি হয় ইমান কষ্ট কৰি লাগিছো আৰে নিজিকেলে কেনেকে হ'ব নে কি লাগিব আৰু আপোনালোকৰ ফালে ঠিকে আছে নে ঠিকে আছে ঠিকে আছে ঠিকে আছে একদম ঠিকে আছে অহন যা বুঝা গেল খাপলাং ভাই মুঠতে জিতবো তাৰপিছত তেলে অহনৰ চাটা খাই একসাথ বই এই হাৰুম তেলে কই খাপলাং ভাই জিন্দাবাদ জিন্দাবাদ খাপলাং ভাই জিন্দাবাদ জিন্দাবাদ তেনেকে নহয় এটা এটাকৈ লগাই দিব লাগে তই একেবাৰে পৰি গৈছ জি তুমি তো তাৰমানে ফুৰ্তিতা হৈ গৈছে গা মই লগাই দিছো খাপলাংকাই জিন্দাবাদ জিন্দাবাদ আমাৰ খাপলাং জিকিবই ডাঙৰ ছবিত ভোট দিয়ক বাকী ছবি বাদ দিয়ক খাপলাংকাই জিন্দাবাদ খাপলাংকাই জিন্দাবাদ By the people, of the people. Election. Our party vote yo. Vote yo. Our never vote yo. Vote yo. Election. নির্বাচন আকৌ আহিল নির্বাচন আকৌ আহিল নির্বাচন নেতা ওলাল যুঁজলৈ সন্দুকৰ ধনুলিয়াই লৈ নেতা ওলাল যুঁজলৈ সন্দুকৰ ধনুলিয়াই লৈ মন্ত্ৰী এমএলএ হোৱাৰে MLA हुआरे নির্বাচন আকৌ আহিল নির্বাচন আকৌ আহিল নির্বাচন রাইপুৰো আৰু নাথাকিম আৰু আৰু নাথাকিম আৰু আহা হবে মিলি ভাবি গুণি চাওঁ নেতাবোৰক আমি সুধি পুছি লওঁ আহা হবে মিলি ভাবি গুণি চাওঁ নেতাবোৰক আমি সুধি পুছি লওঁ থলুৱাৰ অধিকাৰ হ'বনে নাই জাতিটোৰ কথা ভাবিবনে নাই দুখীয়াৰ ঘৰবোৰ হ'বনে নাই ৰাস্তা পদূলি বনাবনে নাই নির্বাচন আকৌ আহিল নির্বাচন আকৌ আহিল নির্বাচন মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম